Lakhakre pli Korkanthi constituency ke parlo Sami Langsto High School along RMSA mate Rashtriya Madhyamik Shiksha Abhiyan scheme pen ke kembom Sami Langsto Higher Secondary School non puanta patang tedet. Labang so scheme lake ningkani siang bongsi ke patang ponang jalam tu. Bonta patang pon pedet lo. Lasong si Sami Langsto High School Principal Men Nudin Ahmed lapen Managing Committee Maipu Jiten Kramsa tumpen kapachini ponke public atum kai kita nitu mapasi nang arjulot lo. Lapen contractor atum makam kesai oyatok luputa thandu. Ola sang pen hum sirkep do laswang bong hum nike Caribbean mongsi longdun. Lapen kopai kemi pen ke papi hup adim Sami Langso resoning suatum am society thupon po. Lapen kaporianat paprang dunpu. Lasi Caribbean Law Autonomous Council CEM Dr. Tuliram Ronghang, Chairman Raju Tiso, Education in Charge EM Richard Tobiatumaphan, Nonikan Siangbong, Patang Ponchi Aphan, Katuning Ripedopong. Kasama so high school lo mangkan ni pasal presiden nang pilih Lapan almost nili ladak ningkan cap adungarai lapsong se klempom lo. Lapan laso abiling abang ke la RMS pen lo itu Guwahati batai thom pli dam pen long ta long lo hai. Lake ini ke select tang lake atau select tang sita ka select eta chimub dun charting dun te chok sida timati dik. Kala. La saputra sing to charting no long ta long lo sita ladak ke kim ke cheng apne bang ke 2021 masih cheng lo sita me contractor atum initiative pakomre ajo ini masih non puta laponan ini ke tenale contractor amen than pon inji ma contractor sila bangso non contractor bangke amen binong hadi Dhoniram Rongfa sita alang li bangke amen cipidun cho adak ke klaim bangke Komol Jain podolo Ram Krishna Guha podolo latum se bahini ne ba thomnai cerap masih latum se klaim hala bangke amen si use cho amen si anchap sita amen ko hetalan alang ta peni sun ba siar dopo ta mene hai laba chini dun de 2 বছৰ পাও হ'ব 1 year shot complete হ'ব লাগে না স্যার 1 year shot complete হোৱাৰ কথা তেওঁলোকে স্কিমত লিখা আছে গতি হিমতে হ'ব লাগিছিল কিন্তু হোৱা নাই একমাত্ৰ কন্ট্ৰাক্টৰ গতে আমাৰ ফোনটো ৰিসিভ নকৰে হয় আৰু বাহানা দেখুৱাই থাকে সদায় বাহানা দেখুৱাই থাকে আজি অমুক নাই তমুক নাই তেনেকুৱা বাহানা দেখুৱাই থাকে আমাৰ গতি আমাৰটো হেতু কাৰণে আমাৰ বিল্ডিং লাগে আমি জানো আমাৰ ষ্টুডেণ্টবিলাক বহুত ইন্টাৰেষ্টেড এতিয়া কাৰণ আমাৰ এটা সময়ত বিল্ডিং নথকাৰ কাৰণে আমাৰ ষ্টুডেণ্টবিলাক কমি গ'ল এতিয়া কিন্তু আমি ষ্টুডেণ্টবিলাক আমাৰ অলপ এই বছৰ যোৱা বছৰকৈ এই বছৰ এনৰলমেণ্ট অলপ বাঢ়িছে প্ৰায় আমি 300 ক্ৰছ কৰিব এতিয়া আমাৰ এই বছৰ ষ্টুডেণ্ট গতিকে এই বিল্ডিংটো হৈ গ'লে ন' ডাউট আমাৰ ষ্টুডেণ্ট যথেষ্ট ষ্টুডেণ্ট হ'ব আমি আশা কৰোঁ 400 এবভ আগৰ যেনেকুৱা ষ্টুডেণ্ট তেনেকুৱা আমি 400 ষ্টুডেণ্ট আমি পাম ক্লাছ 10 লৈকে হায়াৰ ছেকেণ্ডেৰী হ'লেতো আৰু ষ্টুডেণ্ট বেছি পাম কিন্তু সেই হিচাপত আমি ষ্টুডেণ্টবিলাকক সেইটো যেনেকুৱা ফেচিলিটি দিব লাগিছে আমি দিব পৰা নাই কমিটি ফালৰ পৰা আমি আমাৰ চেয়াৰমেন ৰাজু টিছু ছাৰ 2-3 বাৰ আহিছিল আমাৰ এডুকেশ্যন ইনচাৰ্জ আমাৰ তো বিচাৰো 3 বাৰ মানে স্কুলত আহিছিল আমাৰ ইন্সপেক্টৰ অফ স্কুলছ আহিছিল আমাৰ ডিপিসি আৰু ইঞ্জিনিয়াৰটো কেইবাবাৰ আহিছে জেইউ আহিছে কিন্তু তেওঁলোকে ইয়াৰ পৰা মুভ কৰে কন্টেক্ট কৰিলেও মানে আপোনাৰ এই কন্ট্ৰাক্টৰে কয় আমি এক মাহৰ ভিতৰত আমি কমপ্লিট কৰি দিম লাষ্টত আমি এনেকুৱা কৈছোঁ যে আমাৰ অন্তত এটলিষ্ট 5টা ৰুম তলত বনাই দিয়ক আমাৰ ৰুমত অসুবিধা হৈছে আমাৰ এতিয়া আৰএমএছৰ আমাৰ ফাৰ্নিচাৰবিলাক আহিব আমি ৰুম ৰাখিবলৈ ৰুম নাই এতিয়া আমাক এটলিষ্ট আমাৰ 5টা ৰুম আমাৰ কমপ্লিট কৰি দিয়ক আমাৰ ইন্সপেক্টৰ অফ স্কুলছৰ আগত আমাৰ কন্ট্ৰাক্টৰ নিজে কৈছিল আমাৰ কমিটি মানুহ যোৱাৰ পিছত ক'লে যে আমি ডিচেম্বৰত আপোনালোকক আমি 5টা ৰুম কমপ্লিট কৰি দিম ডিচেম্বৰ পাৰ হ'ল জানুৱাৰী গ'ল ফেব্ৰুৱাৰী গ'ল মাৰ্চ গ'ল এপ্ৰিল গ'ল এতিয়া তেওঁলোকে যিটো স্পীডত কাম কৰিছে একেবাৰে শ্ল' স্মুথ 2-3জন লেবাৰে কাম কৰে এজন মিস্ত্ৰী এইটোৱেই গতিকে ইমান ডাঙৰ এটা প্ৰজেক্টত তেওঁলোকৰ যি হাৰত কাম কৰিব লাগিছিল তেনেকুৱা নাই একেবাৰে তেওঁলোকে গুৰুত্ব দিয়া নাই আমি ফোনটো ৰিচিভ নকৰে আমাৰ চেয়াৰমেন ছাৰে ফোন কৰিলেও তেওঁলোকে ফোন ৰিচিভ নকৰে খালি বাহানা দি থাকে এতিয়া বাহানা দি আছে বালি নাই পাথৰ নাই ধৰি মিস্ত্ৰীবিলাকৰ বস্তু ডকুমেণ্ট নাই মেটেৰিয়েলছ নথকা মিস্ত্ৰীবিলাক কাম কৰিব নোৱাৰা হৈ যায় তেনেকুৱা গতিকে সেইকাৰণে এই বস্তুটো লেট হৈ আছে আৰু আমাৰ চামাংচু এৰিয়াটো কাৰ্বি আংলং জিলাৰ আটাইতকৈ বেয়া যদি বেকৱাৰ্ড আছে আটাইতকৈ ইণ্টেৰিয়ৰ প্লেচ আমাৰ এইখনে কিন্তু সেই হিচাপত আমাৰ আমি আৰএমএছৰ পৰা যিটো আমাৰ প্ৰজেক্ট আহিছে ভাল এটা প্ৰজেক্ট আমাৰ কাৰ্বি আংলঙত আমাৰ এখন আৰু উনপেনাই পাইছে
একদম ধুনীয়া এটা স্কিমত এনেকৈ এটা প্ৰজেক্টত আমাৰ এতিয়া শ্ল' মোশ্যন হোৱাৰ কাৰণে আমাৰ এতিয়া বহুত আমি পিছ পৰি আছোঁ আমাৰ যিখিনি স্পীডত কাম হ'ব লাগিছে তেনেকৈ অহা নাই একমাত্ৰ কম্পিউটাৰ দুখত গতিকে ke hala ke tang tang to are prasa yang tum pi bom lo to ma paklang bom lo kopi pose ot ereng ma Tela. la sensor pet mane ne tum bongai gao tang lo la son chini lo apen ilong long ne tum chini lo la son chol hai sanction ra pelo di sensor pelo ne ko son ne ba chini ne sita dak long ni tum phan a photo khadi whatsapp nang lo henten la a photo na paklang lo ba jo tang lap lo pi posida ke tang de thek lo mai karbeng long mang ke hini do karbeng long dak samlang so pen umpanai la hini do la hini ta isivet was thala nonan ta la si karbeng long aphan na son ke hada pen lo ne mate dak contractor tum ke claim tong la son thi nek lo ne la ba chini ne ta la pen tum complaint pine dim ke unan me tum মই ৰিকুৱেষ্ট কৰিম তেওঁলোকে ইনিচিয়েটিভ লৈ আমাৰ এই বিল্ডিংটো আধৰুৱা বিল্ডিংটো অতি সোনকালে কমপ্লিট কৰি আমাক গতাই দিয়ক কাৰণ গোটেই অসমত 9খন স্কুল হৈছিল সেই 9খনত 7খন স্কুল অলৰেডি কমপ্লিট হৈ গ'ল তেওঁলোকে হেণ্ড অভাৰ কৰিলে ইভেন তেওঁলোকে ফাৰ্নিচাৰো প্ৰভাইড কৰিলে আমাৰ এতিয়ালৈকে ফাৰ্নিচাৰটো বাদেই আমি স্কুলখন কমপ্লিট কৰা নাই আমি 5টা ৰুমৰ কাৰণে আমি কৈছোঁ ৰিকুৱেষ্ট কৰিছোঁ আমাৰ এটলিষ্ট 5টা ৰুম আমাক প্ৰভাইড কৰক আমি ক্লাছবিলাক কৰোঁ তেওঁলোকে সেইটো গুৰুত্ব দিয়া নাই গতিকে মই আমাৰ অনাৰেবল চেয়াৰমেন ছাৰ ৰাজু ছাৰ আমাৰ EM ছাৰ তকবি ছাৰক আৰু অনাৰেবল CM ছাৰক মই অনুৰোধ জনাম যে তেওঁলোকে ইনিচিয়েটিভ লৈ আমাৰ এই বিলটো এই পিছপৰা অঞ্চলৰ এই বিল্ডিংটো অতি সোনকালে বনাই দি আমাক শিক্ষাৰ এটা ভাল পোহৰ দিবলৈ আমাক উৎসাহিত কৰে যেন আৰু আমাৰ ৰাইজো যথেষ্ট উৎকণ্ঠাত আছে কিয় বিল্ডিংটো ৰাইজে প্ৰায় প্ৰশ্ন কৰি থাকে যে কিয় কাৰণত হৈছে আমি কৈছে না আমাৰ ইয়াত কোনো হাত নাই ইয়াত কমিটি কোনো হাত নাই কমিটি থকাহেঁতেন কেতিয়াবা হ'লহেঁতেন কিন্তু এইটো কণ্ট্ৰেক্টৰ বস্তু এইটো আপাৰ লেভেলৰ পৰা আহিছে গতিকে তেওঁলোকে গম পাব আমি গম নাপাওঁ গতিকে মই অনুৰোধ জনাম আমাৰ CM ছাৰক অনুৰোধ জনাইছোঁ আপুনি অতি সোনকালে ইনিচিয়েটিভ লৈ আমাৰ এই বিল্ডিংটো সম্পূৰ্ণ কৰি আমাক হেণ্ড অভাৰ কৰি দিয়ক আমাৰ পিছপৰা অঞ্চলৰ কাৰণে যথেষ্ট এটা উপকৃত হ'ব মই এইটো অনুৰোধ জনাম